তৃতীয় পৰ্যায়ৰ ৰাজ্য চৰকাৰৰ যিটো গুণোৎসৱ ইয়াতে মই বিজিনিত আহিছোঁ আজি চিৰাং জিলা হিচাপে মই বিজিনিত আজি আহিলোঁ তাৰ আগত মই কোকৰাঝাৰত গৈছিলোঁ চিৰাং জিলা হিচাপে কম্পেৰিটিভলি বহুত জিলাৰ তুলনাত অলপ ভাল কণ্ডিশ্যনটো তাৰ ভিতৰতো কেইটামান স্কুল আছে কেইটামান এৰিয়া তাতে অলপমান বিশেষ প্ৰব্লেমবিলাক নোহোৱা নহয় আছে যেনেকৈ বহুত কেইজন বঙালী মানুহ অসমীয়া মাধ্যমত পঢ়ি আছে কিন্তু তাতে হয়তো বা শিক্ষকৰ অভাৱ কিছু হ'লেও আছে আৰু বহুত আদিবাসী মানুহ তেওঁলোকে অসমীয়া মাধ্যমত পঢ়ি আছে তো প্ৰাথমিক পৰ্যায়ত তেওঁলোকে অসমীয়াত শিক্ষা লোৱাৰ ক্ষেত্ৰত সৰু সুৰা প্ৰব্লেমটো মই নেদেখা নহয় যোৱা বছৰত দেখিছিলোঁ কিন্তু এই বছৰ যথেষ্ট মানে নোহোৱা হৈ গ'ল ইম্প্ৰুভ হৈ গ'ল চিৰাং জিলা মেট্ৰিকৰ ৰিজাল্টত 2টা বছৰ ফাৰ্ষ্ট আমি কৰিলোঁ কিন্তু মই কৈ আছোঁ যে আমাৰ নাম্বাৰ 1 হোৱাটোৱেই একমাত্ৰ উদ্দেশ্য নহয় ছাত্ৰসকলে লজিষ্টিকেলি ডেভেলপ হ'ব লাগে হলিষ্টিকেলি ডেভেলপ হ'ব লাগে আৰু হলিষ্টিক ডেভেলপমেণ্ট মানে এইটো এটা ইণ্টিগ্ৰেটেড এটা আইডিয়া যে ইয়াত শিক্ষাও ভাল হ'ব লাগিব আৰু কাৰিকুলাৰ এক্টিভিটিছ ইক'লজি পৰ্যাবৰণ সেই সকলো দিশতে তো আজি যিটো মই দেখিছোঁ যে বড়ো বজাৰত গ'লোঁ ইটো বেছিভাৱে বড়ো মাধ্যমৰ ছাত্ৰসকলে আছে আৰু তাত যথেষ্ট এডভান্স দেখিছোঁ মই কেইজনমান ল'ৰা ছোৱালীৰ বাহিৰে মেক্সিমাম ল'ৰা ছোৱালীয়ে বহুত এডভান্স দেখিছোঁ আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়া এইটো প্ৰত্যেক বছৰ 100% ৰিজাল্ট দিছে আৰু ভাল খুব ভাল আৰু ইয়াত আহিছোঁ মই এমালগেমেটেড প্ৰাইমাৰী আৰু মধ্য ME স্কুল আৰু ইয়াত কিছু প্ৰব্লেমটো নোহোৱা নহয় অলপ আছে আৰু ইয়াৰ বিভিন্ন ফেক্টৰ আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰো অলপমান সমস্যা নোহোৱা নহয় গুণোৎসৱ ইটোৰ কাৰণে কৰিলে গুণোৎসৱৰ উদ্দেশ্য হ'ল যে অল ইণ্ডিয়া এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ড আৰু কোৱালিটি যদি এক কৰিব লাগে আৰু দিল্লী বম্বেত পঢ়া ল'ৰা ছোৱালীৰ লগত আমাৰ ল'ৰা ছোৱালীবিলাকেও ফেৰ মাৰিব পৰা হ'ব লাগে তো তেনেকৈ হ'লে যে আভ্যন্তৰীণ যেটা গুণাগুণ সেইটো উন্নতি হ'ব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে আৰু যথেষ্ট আমি পৰিৱৰ্তন দেখিছোঁ আৰু ল'ৰা ছোৱালী স্কুলত অহা আৰু ল'ৰা ছোৱালীৰ কাৰণে গাৰ্জেনে যেনেকৈ যত্ন লোৱা আৰু শিক্ষকসকলে বেছিভাগে আগত যেনেকৈ ক্লাছ নকৰিছিল এই টেণ্ডেঞ্চিটো নোহোৱা হৈ গৈছে আৰু SMDC যথেষ্ট সক্ৰিয় হৈছে যদিও আৰু বহুতকেইটা সমস্যা আজিও আছে এইটো দূৰ কৰিব লাগিব আৰু সামগ্ৰিকভাৱে আসাম চৰকাৰে গুণোৎসৱৰ দ্বাৰা দি যিটো এছেছমেণ্ট ৰিপৰ্ট যাব তাৰ ওপৰতে পলিচিবিলাক লৈ আছে সকলো স্কুলৰ সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে মই ভাবোঁ যে অসমত শিক্ষাৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল চাওক ইয়াতে ৰুটটো চাব লাগিব আমি এটা স্কুলৰ সমস্যাটো সমাধান কৰিব গ'লে এটাৰ পিছত এটা বহুতখিনি সমস্যা দেখা দিব ইয়াতে ৰুটটো আহিব লাগিব চাব লাগিব এটা কথা যে এটা সময়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি যিমানখিনিয়ে এটা ষ্ট্ৰিক্ট ৰুল আমি ফ'ল' কৰিব লাগিছিল ফ'ল' কৰিব পৰা নাছিল যোৱা 10টা বছৰ আগত বা এই ধৰণৰ শিক্ষক নিযুক্তি হৈ গ'ল তো এতিয়া কোৱালিটি অফ দি টিচাৰৰ ওপৰতো বহুতখিনি প্ৰশ্ন আহিছে আকৌ এটা প্ৰাইভেটাইজেশ্যনে হওক বা জনসংখ্যা হ্ৰাস হোৱাৰ কাৰণেও এটা হওক আৰু মানুহৰ যিটো অৰ্থনৈতিক অৱস্থা উন্নতি হ'ল তেনেকলে বাহিৰত মানে ল'ৰা ছোৱালীটো পঢ়াবলৈ এফৰ্ড কৰিব পৰা হৈ গ'ল
কোনোবা প্ৰাইমাৰী লেভেলৰ পৰা বহুত দূৰত মানুহবিলাকক পঠায় তাৰ কাৰণে বহুত স্কুলত এনৰলমেণ্ট নোহোৱা হৈ গৈছে আৰু বহুত স্কুলত এতিয়াও ছিংগল টিচাৰ এটা সমস্যা ৰেচনেলাইজেশ্যনৰ এটা প্ৰক্ৰিয়া চলি আছে অলপমান সমস্যা নোহোৱা নহয় সমাজৰ পৰাও আহে বিভিন্ন জাতিগত সমস্যা কিন্তু আমি অলপ প্ৰেক্টিকেলি চাব লাগিব এডুকেশ্যনটো ছাত্ৰসকলৰ ভৱিষ্যতটো লৈ পেলাই আমি খেলা কৰিব নোৱাৰোঁ এইকাৰণে চৰকাৰ যথেষ্ট ষ্ট্ৰিক্ট আৰু বহুত চিৰিয়াছলি চিন্তা কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষাৰ আমূল পৰিৱৰ্তনৰ এটা দীঘলীয়া পৰিক্ৰমা আৰম্ভ কৰিছে মই ভাবোঁ যে 5 বছৰমান পিছত আমাৰ অসমৰ শিক্ষাখণ্ডৰ বহুতখিনি সমস্যা নোহোৱা হৈ যাব